খোৱাঙত উজান উঠিছে মাছৰ শতাধিক লোকে কুইণ্টেলে কুইণ্টেলে ধৰিছে মাছ ধৰা দৃশ্য চাবলৈ দূৰ দূৰণিৰ বহু লোকৰ হুট বলিছে ঠাইডোখৰলৈ বানৰ বিভীষিকাৰ পিছত এতিয়া মৰাণৰ সমীপৰ খোৱাঙত উঠিছে মাছৰ উজান খোৱাঙৰ কাৱৈমাৰীত শতাধিক লোকে কুইণ্টেলে কুইণ্টেলে ধৰিছে মাছ দৈনিক লোকসকল ব্যস্ত হৈ পৰিছে মাছ ধৰাত খোৱাং কাৱৈমাৰী বুইডিং নদীৰ এৰাসতিৰ এখন বিলসদৃশ ঠাইৰ পৰা ওলাই অহা এটা জানত এই মাছৰ উজান উঠিছে খোৱাং অঞ্চলৰ বিভিন্ন গাঁৱৰ পুৰুষ মহিলাই জাল আদি লৈ নাও পুঠি কুঁহি বৰালি আদি মাছসমূহ ধৰাত ব্যস্ত হৈ পৰিছে শতাধিক লোকৰ মাছ ধৰা দৃশ্য চাবলৈ এতিয়া ঠাইডোখৰলৈ হুট বৈছে অগণন লোকৰ বুইডিং নদীৰ নিচেই কাষতে আছে বিলখন নদীৰ পানী বাঢ়ি অহাৰ লগে লগে মাছসমূহ বিলত থাকি যায় আৰু পানী শুকাবলৈ ধৰাৰ লগে লগে জানটোত মাছৰ উজান উঠিবলৈ ধৰে একোজন মাছৰীয়াই 2 কুইণ্টেললৈকে মাছ ধৰিছে বুলি জানিবলৈ দিছে সমান্তৰালকৈ মাছ ক্ৰয় কৰিবলৈও বহু লোক ঠাইডোখৰলৈ ঢাপলি মেলিছে এইটো আমাৰ পঞ্চায়তৰ জান অতীতৰ মই অকণমান অতীতৰ পৰা কাহিনীটো ক'ব বিচাৰিছোঁ 1970 চনতে আমাৰ কুটুহা গাঁও পঞ্চায়তে এই পথাৰলৈ পানী অহা যোৱা খেতি বাতিৰ কাৰণে পানী অহা যোৱা কৰিবৰ কাৰণে এই জানটো খন্দাই দিছিলে ৰাইজৰ খেতি বাতি উপকাৰৰ কাৰণে সেই দিন ধৰিবৰ পৰা আজি পৰ্যন্ত প্ৰতি বছৰ শাওণ ভাদ আহিন মাহত বহাগ জেঠতীয়া পৰা নদীৰ পৰা পানী সোমাই মাছে কণী পাৰে আৰু এই আহাৰ শাওণ ভাদমহীয়া এনেধৰণে এতিয়া আপোনালোকে যিটো দৃশ্য দেখিছে বা মোৰ বেগলৈ চালেও দেখিব মই হাতেৰে যিকেইটা মাছ ধৰি আনিছোঁ সেনেকুৱা ধৰণৰ অসংখ্য মাছ ওলায় এই স্থানীয় ৰাইজে ইয়াৰ পৰা ধৰি নি কোনোবাই বিকে কোনোবাই শুকুৱাই কোনোবাই খায় এনেকৈ কৰি আজি 1970 চনৰ পৰা প্ৰায় আজি 53 বছৰ দিন ইয়াত চলি আছে কুইণ্টেল মানে কি আৰু হিচাপৰ বাহিৰ এতিয়া আপুনি যেতিয়া সেই য'ত একেবাৰে জানটো য'ত শেষ হৈছেগৈ পথাৰত লাগি আছেগৈ তাত দুখনমান ঢেঁকীজাল লাগি আছে তাত আপোনালোকে মাছ যিখিনি গঁৰালত ভৰাই থৈছে দেখিলে আপোনালোকে আচৰিত খাই যাব নিশা দিনে ধৰি জমা কৰি থৈ ৰাতিপুৱা বিকে আৰু বিকিব নোৱাৰাখিনি এতিয়াও তেখেতলোকে জমা কৰি থৈছে মুঠতে 5 কুইণ্টেল 10 কুইণ্টেল মাছ প্ৰতিদিনাই প্ৰতি ৰাতি ইয়াত এখন জালে পাইছোঁ মানে আমাৰ খোৱাং অঞ্চলৰ বাকী নোহোৱা ৰাইজৰ মানে হালদিবাৰী গৰৈমাৰী খলিয়ামাৰী বালিগাঁও কুটুহা বৰবুৰা লেপেটকটা মানে মৰাণ স্থানীয় ৰাইজ সকলো আহিছে ইয়াত প্ৰায় এতিয়া নাৰ সেই বাহু পোৱালি বৰালি পোৱালি মোৱা চন্দা সেনেকুৱা এইবিলাক সৰু মাছ স্থানীয় মাছ যিবিলাক কোনো মানুহ এতিয়াতো এই আপোনালোকে চকুৰ সন্মুখতে প্ৰায় 100-150 বাৰ দেখিলে আৰু ভিতৰলৈ ইয়াতকৈ বেছিকৈ আছে আমি লেঙিৰ পৰা আহিলোঁ মাছ নিবলৈ মাছ মানে পাইছোঁ বুলি কোৱা শুনিলোঁ তাকে দুমাটো মাৰি আহিলোঁ মাছ ল'বলৈ মাছ শ্বটিং লৈছোঁ 400 টকাকৈ টিঙত নাৰৰ বাটৰ বুলি কৈছে